হেল্ল' এভৰিৱান, আকৌ এটা মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত মই নৰা বগৰী আচাৰ মইনো কেনেকৈ বনাইছোঁ আপোনালোকৰ আগত দেখাইছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। প্ৰথমতে নৰা বগৰীখিনি ধুই পানীখিনি শুকাই ল'লোঁ। তাৰপাছত নৰা বগৰী এটা নৰা বগৰী 3 ভাগকৈ কাটিব লাগে। এয়া কাটিছোঁ, কাটি মিহি তিনি ভাগ কাটিলে কি নিমখবোৰ চবফালে সমানকৈ সোমায় আৰু খাবলৈও ভাল হয়। টুকুৰা টুকুৰকৈ গোটেইখিনি কাটি বেছি পকাবোৰ নিদিব, গেলি যোৱা নিচিনা হয়। টান হৈ থকা নৰা বগৰীখিনি টান হৈ থকাখিনিহে আচাৰ বনালে ভাল। আৰু কিছুমান মই গোটাকৈ গোটেই ৰাউণ্ডকৈ কাটি তেনেকৈও কেইটামান লগাই দিছোঁ আৰু কিছুমান ফালি দিছোঁ। আৰু ইফালে বটল সৰু সৰু 3টা বটল ৰেডি কৰি থৈছোঁ। এই নৰা বগৰীখিনি কিনা নহয়, চিনাকি মানুহ এগৰাকীয়ে দিছিলে, সিহঁতৰ ঘৰৰ বগৰী বুলি। মই ভাবিলোঁ আচাৰকে বনাই চাওঁ। তাইক ক'লোঁ মই আচাৰকে বনাম বুলি, তাই সেইকাৰণে অলপ বেছিকৈ দিছিলে। 1 কেজিতকৈ বেছিয়ে হ'ব। এয়া প্ৰায় হৈ গ'ল, কাটি শেষ হ'ল। কেইটামান আছেগৈ। ভাবিলোঁ কিমানো আম, জলফাই আৰু বগৰী এইবোৰ আচাৰকে বনাম, সেয়েহে ভাবিলোঁ নৰা বগৰী আচাৰকে বনাম বুলি ৰেডি কৰিছোঁ। এয়া হৈ গ'ল কাটি। ইয়াত নিমখ মই 3 চামুচমান দি দিছোঁ। দি গোটেইখিনি নিমখ গোটেই টুকুৰাবোৰতে লাগি যোৱাকৈ সানি দিলোঁ। সানি আৰু এয়া বটলত ভৰাই থ'ম। মই বটলত 15-10 দিন থ'ব লাগে, যেতিয়ালৈকে পানীখিনি ওলাই নাযায় গোটেইখিনিৰ পৰা। মই এনেকৈ 3টা বটলত ভৰাই থৈ দিম। কেতিয়াবা ৰ'দতো দিব পাৰে, এনেকৈ ভৰাই নিদিলেও একো আপত্তি নাই।
এয়া আকৌ ইয়াত দিবলৈ মছলা, জলকীয়া, তেজপাত আৰু ধনিয়া এইখিনি মই গৰম কৰি লৈছোঁ। এইখিনি মানে নিজে গৰম কৰি গুড়ি কৰি ল'ম। বেছি বেছি দিয়া নাই মই, 1 চামুচতকৈ অকণমান বেছিকৈ মানে অলপ অলপকৈ দিছোঁ আৰু। গোটেইখিনি মিলাই গৰম কৰি ইয়াত ঠাণ্ডা হোৱাৰ মই মিক্সি বাতিত গুড়ি কৰি ল'ম। আৰু এয়া মোৰ আজি 10-12 দিনৰ মূৰত এয়া চাওক, এনেকৈ বগা মানে কালাৰটো এনেকুৱা হৈ গ'লে ভাল আৰু। এই পানীখিনি উলিয়াই দিছোঁ। নিমখ পানী বহুতখিনিয়ে ওলালে 3টা বটলৰ পৰাই। যোনবোৰ বেছি মানে পকি যোৱা যে কোমলবোৰ কাটিলে মানে গেলি যোৱা নিচিনা হয়, এইকেইটা কেঁচা টানবোৰ সেইকাৰণে এতিয়া নিমখত আজি 12 দিনৰ মূৰত উলিয়াইছোঁ যদিও বহুত ধুনীয়া হৈ আছে। এয়া মছলা মই পিচি আনি থৈ দিছোঁ আৰু এইখিনি মই আজি দিনটোৰ কাৰণে ৰ'দত দিম। এয়া ৰ'দত দি চব পানীবোৰ গুচি গ'ল। এতিয়া মই বেছি শুকাই গ'লেও বেয়া, অকণমান পানীখিনি যোৱাকৈ ৰ'দটোত এদিন শুকাই দিলে হৈ গ'ল। তেলখিনি গৰম কৰি লৈছোঁ। তেল বেছিকৈ নিদিওঁ, বেছি হ'লেও ভাল নালাগে তেল। আৰু গৰম কৰি একদম একেবাৰে গৰম হৈ ধোঁৱা ওলাই যোৱাৰ পিছত মই গেছটো কমাই অকণমান ঠাণ্ডা কৰি ল'লোঁ তেলটো, নহ'লে মছলাখিনি জ্বলি যাব। জ্বলি গ'লে আকৌ খাবলৈ ভাল নালাগিব, সেইকাৰণে তেলখিনিত অলপ ঠাণ্ডা কৰি ল'লোঁ। ইয়াতে মই মছলাখিনি দিলোঁ আৰু হালধি অলপো দিম আৰু নিমখ অকণমান দিম। মছলাত মানে তাততো নিমখটো সানিলোৱেই নৰা বগৰীটোত, কিন্তু হ'লেও মছলাত অকণমান নিমখ দিছোঁ টেষ্টৰ কাৰণে। আৰু জলকীয়া গুড়ি অকণমান দিছোঁ। এইখিনি তেলতে মিলাই লৈ বেছি গৰম হোৱা নাই। এতিয়া শুকাই থোৱা বগৰীখিনি ইয়াত তেলত মিলাই ধুনীয়াকৈ সানি ল'ম। আপোনালোকেও এনেকৈ বনাই খাই চাব, বহুত ধুনীয়া হৈছে খাবলৈ। আৰু লাষ্টত মানে বনাই হোৱাৰ পিছত বটলত ভৰাই কেইদিনমান ৰ'দত দিব। আৰু ধুনীয়াকৈ গোটেইখিনি তেল বগৰীত সোমাই যোৱাকৈ মিহলাই কেৰাহীটো অলপ ঠাণ্ডা হ'বৰ কাৰণে ৰাখি থৈছোঁ। ঠাণ্ডা হোৱালে আৰু ঠাণ্ডা হোৱাৰ পিছত এতিয়া বটলত ভৰাই দিম আৰু। বটলত ভৰাই এনেকৈ ৰ'দত কেইদিনমান দি আপোনালোকে খাবই পাৰে আৰু এইটো এনেকৈ। আপোনালোকে বনাই খাই কেনেকুৱা পালে জনাবচোন কমেণ্ট বক্সত। আৰু
এনেকৈ বনাব। চব আচাৰেই ভাল লাগে, কেতিয়াবা চব আচাৰেই খাবলৈ মন যায়। এয়া হৈ গ'ল। আজিলৈ আহিছোঁ বাই, আৰু আপোনালোকে এনেকৈ বনাই খাই কেনেকুৱা পালে জনাব।